গাইজ আপোনালোকৰ সকলোকক কি এছামিজ ব্লগত স্বাগতম জানিছোঁ গাইজ মানে এইটো মানে মোৰ ফাৰ্ষ্ট ব্লগ হয় সেইবাবে গাইজ আমি স্কুলতো ডেইলি যাওঁ আপোনালোকক দেখাওঁ মানে আজি মানে আমি স্কুলত যাই কি কৰোঁ মানে আৰু মানে ভিডিঅ'খন চাই থাকক গাইজ এইটো মানে মোৰ ফাৰ্ষ্ট ব্লগ হয় আপোনালোকে প্লিজ মানে এটা ছাবস্ক্ৰাইব কৰি দিব চেনেলখন আপোনালোকে যদি কোনোবাই মানে ফেচবুকৰ পৰা চাই আছে তেন্তে মানে ফেচবুক পেজখন ফ'ল' কৰি দিয়ক ভিডিঅ'খন চাই থাকক গাইজ এতিয়া মানে মই যাই আছোঁ স্কুলত মানে গাইজ চাব পাৰে এয়া মানে ফিল্ডত বহি ৰ'ল গাইজ আজি মানে ৰাতি বৰষুণ দিছিল সেইবাবে গাইজ মানে চাৰিওফালৰ পৰা পুৰা মজা হাৱা আহি আছে ঠাণ্ডা ঠাণ্ডা এতিয়া আহিছে বৰষুণ সেইবাবে মানে আমাৰ ক্লাছৰুম মানে পুৰা আন্ধাৰ হৈ আছে এতিয়া মানে স্কুল ছুটি হৈছে মানে স্কুল ছুটি হোৱাৰ পিছত মানে এয়া মানে আমি এইখন দোকানত আহিছোঁ আপোনালোকে এইখন দোকানত যিকোনো খাৰাপ মোবাইল মানে আপোনালোকে ঠিক কৰিব পাৰিব অতি কম খৰচতে আপোনালোকে ইয়াতে ঠিক কৰিব পাৰিব আপোনালোকে ইয়াতে মোবাইলৰ বেক কভাৰ পাই যাব মানে এভৰিথিং মানে আপোনালোকে বক্স টক্স পাই যাব গাইজ মানে কেবল এভৰিথিং টেম্পাৰ গ্লাছ আপোনালোকে কাভাৰ মাৱাৰ আৰু মানে আপোনালোকে যদি এইটো কোনোবাই কিনে গাইছ চাওকচোন আপোনালোকে এইটো গাড়ী বা কোনোবাই কিনে গাই চাওক মানে ওপৰত চোলাৰ আছে আকৌ মানে চাৰ্জ দিব পৰা যায় আপোনাক মই বজাই দেখাই দিছোঁ কেনেকুৱা শব্দ হয় আপোনালোকে চাইছে কেনেকুৱা মানে শব্দ হয় আপোনালোকে যদি এইখন দোকানত কোনো মোবাইল ঠিক কৰিব বিচাৰে আপোনালোকক মই একজেক্ট লোকেশ্যন ভিডিঅ'ত শেষত দি দিম আপোনালোকে চাই কেনে ইয়াতে মানে আহিব পাৰিব মানে মই যাম ঘৰত মানে ভিডিঅ'খন চাই থাকক মানে মই যাইছোঁ ঘৰত আপোনালোকে ঘৰত যাই মানে সকলোখিনি দেখাম মানে আছোঁ মানে স্কুলত গাইজ চাব পাৰে মানে অলপ মানে বৰষুণ পৰি আছে গাইজ এতিয়া মানে আমি যাম স্কুলত গাইজ যাই আছোঁ এতিয়া মানে আমি নাইট ক্লাছ কৰিবলৈ মানে আজিৰ পৰা মানে ৰখা হৈছে আমাৰ স্কুলত মানে নাইট ক্লাছ গাইজ এতিয়া মানে আমাৰ নাইট ক্লাছ আৰম্ভ হৈ ইয়াতে গাইজ চাওক মানে ইয়াতে মানে আছে মোটা লেটিং এটা মানে আমি মুতিবলৈ আহিছোঁ গাইজ এয়া মানে মুতি ইয়াৰ পৰা গ'লে গাইজ এতিয়া মানে আমাৰ নাইট ক্লাছ আৰম্ভ হ'ব এতিয়া আমাৰ নাইট ক্লাছ সমাপ্ত হৈছে সেইবাবে আমি যাম ঘৰত গাইজ মানে আছে মানে আমাৰ মানে ফ্ৰেণ্ড গাইজ এতিয়া মানে আমাৰ নাইট ক্লাছ সমাপ্ত হৈছে সেইবাবে আমি যাই আছোঁ এতিয়া ঘৰত আমি অকলে যোৱা নাই আমাৰ লগত আছে মানে এখন মোৰ ফ্ৰেণ্ড হয় তেওঁৰ লগত মই যাই আছোঁ ঘৰত এইখন দোকান আছে বামুণডুংৰা বজাৰত পিলপিলা ষ্টেণ্ডৰ পৰা আপোনালোকে অলপমান যদি বাওঁফালত সোমাই যায় তেন্তে এইখন দোকান পাই যাব বাই বাই গাইজ আজিৰ ভিডিঅ' এইখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাম